আজি আমি ক্লাস 11 অসমীয়া পাঠ্যপুথিৰ 5 নম্বৰ চেপ্টাৰ যেটো আছে গিবন নম্বৰ চেপ্টাৰটো এই গিবন নম্বৰ চেপ্টাৰৰ শৰ্ট কোৱেশ্চন যিবিলাক আছে এইবিলাক আজি আমি ভিডিঅখনত সো ফাৰ্স্টৰ কোৱেশ্চনটো আছিল এইবিলাকত 1 মাৰ্ক থাকিব ঠিক আছে ফাৰ্স্টৰ কোৱেশ্চনটো আছিল কি এডৱাৰ্ড গিবন কোন আছিল এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল ঠিক আছে এডৱাৰ্ড গিবন কোন আছিল বিশ্বৰ এগৰাকী এডৱাৰ্ড গিবন আছিল বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল ঠিক আছে তাৰ পিছত আছিল কি 2 নম্বৰ কোৱেশ্চনটো আছিল এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা মানে এডৱাৰ্ড গিবনে যিখন কলেজত পঢ়িছিল সেই কলেজখনৰ নাম কি আছিল দেখা কলেজখনৰ নাম আছিল অক্সফোৰ্ড মেগডালেন কলেজ ঠিক আছে তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো কি আছিল 3 নম্বৰ কোৱেশ্চনটো আছিল এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা মানে কি কৈছিল এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখিবলৈ কৈছে সো প্ৰখ্যাত গ্ৰন্থখনৰ নাম আছিল The History of the Decline and Fall of the Roman Empire ঠিক আছে Roman Empire তো The History of the Decline and Fall of the Roman Empire The History of Decline and Fall of the Roman Empire এইটো আছিল তেখেতৰ এটা প্ৰখ্যাত গ্ৰন্থ ঠিক আছে তাৰ পিছত আমলকৰ আহিব 4 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনটো কি আছিল শপেনহাৱাৰ কোন আছিল আৰু ইয়াৰ উত্তৰ হ'ব শপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক আছিল ঠিক আছে এতিয়া দেখা 5 নম্বৰ কোৱেশ্চনটো আছিল কি আলেকজান্দ্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাস মালাৰ লেখক কোন আছিল ইয়াৰ উত্তৰটো হ'ব কি যে ইয়াত দিছে ডাৰেল কিন্তু আসলতে গোটেই নামটো হয় কি লৰেন্স ডাৰেল ঠিক আছে লৰেন্স ডাৰেল মনত ৰাখিবা তাৰ পিছত যিবিলাক 2-3 মাৰ্কি কোৱেশ্চন আছে এইবিলাক দেখা 2-3 মাৰ্কি কোৱেশ্চন ফাৰ্ষ্টৰটো আছিল কি যে জন মিল্টন কোন শতিকাৰ কবি আছিল আৰু তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম প্যাৰাডাইজ লষ্ট তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো আছিল কি দাৰ্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা দাৰ্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম ইয়াৰ উত্তৰটো হ'ব দ্য সোশিয়েল কন্ট্ৰাক্ট এণ্ড কনফেশ্যনছ ঠিক আছে দ্য সোশিয়েল কন্ট্ৰাক্ট এণ্ড কনফেশ্যনছ The Social Contract and Confessions The Social Contract and Confessions তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো আছিল গিবনৰ সম্পূৰ্ণ নামটো কি আছিল গিবনৰ সম্পূৰ্ণ নামটো কি আছিল তেওঁ কোন শতিকাৰ কবি আছিল মানে লেখক তেওঁ কোন শতিকাৰ লেখক আছিল গিবনৰ সম্পূৰ্ণ নাম আছিল এডৱাৰ্ড গিবন আৰু তেওঁ সপ্তদশ শতিকাৰ লেখক আছিল ঠিক আছে তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো আছিল এজ অফ ৰিজন নামৰ গ্ৰন্থখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল আৰু উত্তৰটো হ'ব এজ অফ ৰিজন নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাস পেইনে ৰচনা কৰিছিল আৰু এই গ্ৰন্থখন 1790 চনত প্ৰকাশিত হৈছিল আৰু 5 নম্বৰ কোৱেশ্চনটো আছিল কি যে যৌৱনকালত এডৱাৰ্ড গিবনে কোনখন দেশৰ কোনখন চহৰৰ বাসিন্দা আছিল ইয়াৰ উত্তৰটো হ'ব যৌৱনকালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুচান চহৰৰ বাসিন্দা আছিল ঠিক আছে এইবিলাক আমলকৰ 2 মাৰ্কি কোৱেশ্চন কল আৰু ইয়াৰ পিছৰ ভিডিঅ'ত যিবিলাক বোৰ্ড কোৱেশ্চন আছে এইবিলাক দিয়া হ'ব ঠিক আছে সো ভিডিঅ'বিলাক যদি তোমালোকৰ কামত লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক শেয়াৰ কৰিবা ঠিক আছে সো হ'ব এতিয়া থ্যাংক ইউ अगर वीडियो को अच्छा लगा तो प्लीज लाइक शेयर एंड सब्सक्राइब करना